বাটলৈ যাব কটন কলেজৰ পৰা অভিজ্ঞতা ল'ব ছাৰে কোৱা কথাষাৰ আগত ৰাখি মই কটন কলেজত নামভৰ্তি কৰিলোঁ কটন কলেজত বিভিন্ন ধৰণৰ অভিজ্ঞতা ল'লোঁ কটন কলেজৰ পৰা বহু পালোঁ কিমান কি নিব পাৰিলোঁ কটন কলেজত সেইটো নাজানো কটন কলেজৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় কৃষ্ণচূড়াৰ নগৰীলৈ গ'লোঁ ৰাজনীতি কৰিম বা ছাত্ৰ ৰাজনীতিত যোগদান দিম বুলি কেতিয়াও লাকিমণি বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা নাই বা ভৱিষ্যতে কোনোবা ডাঙৰ ৰাজনীতিবিদ হ'ম বুলি মই বৰ্তমান ছাত্ৰ ৰাজনীতিত যোগদান দিয়া নাছিলোঁ এগৰাকী সাধাৰণ ছাত্ৰী হিচাপে কিছুমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ সেই অসুবিধাসমূহৰ বিৰুদ্ধে মাত মাতিবলৈ মন আছিলে আৰু সেই সমস্যাসমূহৰ সমাধানৰ উপায় বিচাৰি আছিলোঁ নিজৰ ওপৰত সেইখিনি আত্মবিশ্বাস আছিল যে প্ৰতিনিধিত্ব কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিব পাৰিম বা নেতৃত্ব দিব পাৰিম মোৰ নিজৰ ওপৰত সেইখিনি আত্মবিশ্বাস আছিল লগতে মোৰ যিটো ছাত্ৰী নিবাস চন্দ্ৰপ্ৰভা শইকীয়ানী অসম আৰ্হি ৩ নং ছাত্ৰী নিবাস লগতে নিজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ মোৰ ওপৰত সেইখিনি বিশ্বাস আছিল নিজৰ ওপৰত থকা আত্মবিশ্বাস আৰু তেওঁলোকৰ মোৰ ওপৰত থকা বিশ্বাসৰ সংগমতে মই আগবাঢ়ি গৈছিলোঁ আৰু সৌভাগ্যক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি হিচাপে নিৰ্বাচিত হ'লোঁ সঁচাকৈ মোৰ বাবে গৌৰৱৰ কথা বুলিয়ে নকওঁ মই আচলতে যেতিয়া মোক সুধিছে লখিমপুৰৰ ছোৱালী পঢ়িছিলা ক'ত কৈছিলা নেশ্যনেল একাডেমী হাই ছেকেণ্ডেৰী ক'ত কৈছিলা লখিমপুৰ নৰ্থ লখিমপুৰ কলেজত গোটেইকেইটা নাম লৈ যেতিয়া আগবাঢ়ি যাওঁ তেতিয়া সঁচাকৈ সাহস পাওঁ মই কৈছোঁ মই ডাঙৰ ডাঙৰ কথা ক'বলৈ অহা নাই মাত্ৰ মোৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰিব আহিছিলোঁ ইয়াত বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে মোতকৈ সৰুৱে হ'ব তেওঁলোকক উপদেশ দিব পৰা মোৰ ধৃষ্টতা নাই তথাপি অনুৰোধ কিছুমান আছে জীৱনত আমাৰ প্ৰত্যাহ্বান আহিবই জীৱনত আমি হতাশাত ভুগিবও পাৰোঁ বিফলতা আহিব কিন্তু বুলি আমি হাৰ মানিলে নহ'ব আমি আগবাঢ়ি যাব লাগিব নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব দৃঢ়তা থাকিব লাগিব মই এটা উদাহৰণ দি তোমালোকক এটা কথা কওঁ হা ক্ৰিকেট সকলোৱে খেলিছা বা নেখেলিলেও চাইছা হয়তো ক্ৰিকেট আমাৰ জীৱনটো এইখিনি আমাৰ এখন ক্ৰিকেট গ্ৰাউণ্ড বুলি তোমালোকে ইমাজিন কৰিবা যেতিয়া হতাশাত ভুগা বা বিফলতা হয় বুলি ভাবা তেতিয়া ভাবিবা যে এখন ক্ৰিকেট ফিল্ডত তুমি আছা তুমি খেলুৱৈ তুমি বেট ধৰি আছা তোমাৰ পাছফালে উইকেট কিপাৰ নাই ফিল্ডত কোনো নাই তুমি বেট ধৰি আছা আৰু সন্মুখেদি তোমাৰ বল আহি আছে বলবোৰ যে অপৰচুনিটি বুলি ভাবিবা সেই বলবোৰ অপৰচুনিটি কিন্তু এটা বল পাৰ হৈ গ'ল তুমি কোবাব নোৱাৰিলা বেটত লগাব নোৱাৰিলা কিন্তু এইটো নহয় কোনোবা যদি তোমালোকে কেতিয়াবা বল এটা মিছ হৈ যায় তোমালোকে ৰুমত গৈ কান্দি কান্দি বহি থাকা নেকি কেতিয়াও নবহা তেনেকৈ জীৱনৰ ক্ষেত্ৰতো সেই বলটো মই এটা অপৰচুনিটি অবভিয়াছলি মিছ হ'ব পাৰে কিন্তু সেইটো এটা অপৰচুনিটি আছিলে অপৰচুনিটি বুলি ভাবিবা সেই বলটোবোৰ মিছ হ'ব পাৰে কিন্তু পাছৰ বলটোলৈ মনত ৰাখিবা লক্ষ্য স্থিৰ কৰিবা এই বলটো মই কোবামেই কোবাম